নমস্কাৰ। ইয়াৰ পিছত আছে আমাৰ মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। মই কিছুমান সংখ্যা লৈছোঁ, চোৱাচোন ইয়াতে যেনে 2, 3, 4, 5, 6 এনেকৈ কিছুমান সংখ্যা লৈছোঁ আৰু প্ৰত্যেকবিলাক সংখ্যাৰ আমি উৎপাদকবিলাক চাম। এতিয়া 2ৰ উৎপাদক কি হয়? 2 অকল কিহেৰে হৰণ যায়? 1ৰে হৰণ যায় আৰু কিহেৰে হৰণ যায়? 2ৰে হৰণ যায়, আমি জানো। অৰ্থাৎ 2ৰ উৎপাদক কি? 1 আৰু কি পাওঁ আমি? 2 পাওঁ। একেদৰে আমি 3ৰ উৎপাদক চালে গম পাম কিহেৰে হৰণ যায়। অকল 1ৰে হৰণ যায় 3বাৰ বা 3ৰে কিবাৰ যায় 1বাৰ, অৰ্থাৎ কি পাওঁ? উৎপাদক 1 আৰু 3 পাওঁ। 4 যদি চাওঁ আমি, 4 কিহেৰে যায়? 1ৰে হৰণ যায়, 4ৰে হৰণ যায় আৰু কিহেৰে যায়? 4 হৰণ 2ৰেও যায়, অৰ্থাৎ 2 2 4 হয়। একেদৰে যদি মই 6 চাওঁ, 6 চালেও কেনেকুৱা হয়? 6 1ৰে হৰণ যায় 6বাৰ আৰু 2ৰে হৰণ যায় কিবাৰ? 3বাৰ, অৰ্থাৎ কিবা উৎপাদক 2 আৰু 3 হয় উৎপাদক। এই সংখ্যাবিলাকত প্ৰত্যেকবিলাকতে মন কৰা, ইয়াত 2ৰ উৎপাদক আমি কি পাইছোঁ? 1 পাইছোঁ আৰু এই 2 সংখ্যাটো নিজে আহিছে উৎপাদক। বা 3ৰ ক্ষেত্ৰতো কি আহিছে? 1 আহিছে উৎপাদক আৰু 3 সংখ্যাটো নিজে আহিছে। একেদৰে 4ৰ ক্ষেত্ৰত আমি কি পাইছোঁ? 1 পাইছোঁ, 4 সংখ্যাটো নিজে আহিছে, তাৰ উপৰিও কি আহিছে? 2 আহিছে। বা যদি মই 6টো চাওঁ, 6টো চালে কি দেখা পাম? 6ৰ উৎপাদক 1 আহিছে, 6 আহিছে আৰু কি আহিছে? ইয়াৰ উপৰিও 2 আৰু 3 আহিছে। এইবিলাক ক্ষেত্ৰত যিবিলাকৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে আহিছে, যেনে কিহত? 2ত কি আহিছে? 1 আহিছে আৰু এই 2 সংখ্যাটো নিজে আহিছে। বা 3ত 1 আহিছে উৎপাদক আৰু 3 সংখ্যাটো নিজে আহিছে। এইবিলাকক কৈছে কি সংখ্যা বুলি? মৌলিক সংখ্যা বুলি কোৱা হৈছে। আৰু একেদৰে যৌগিক সংখ্যা কাক কৈছে? যিবিলাকৰ উৎপাদক 1 আৰু সেই সংখ্যাটোৰ বাহিৰেও বেলেগ আহিছে। যেনে 4ৰ উৎপাদক যদি আমি চাওঁ, কি পাইছোঁ? 1 আৰু 4 পাইছোঁ, অৰ্থাৎ 1 আৰু এই 4 সংখ্যাটো নিজে পাইছোঁ, তাৰ উপৰিও কি পাইছোঁ? মই 2 পাইছোঁ, অৰ্থাৎ 1 আৰু সেই সংখ্যাটো নিজৰ উপৰিও বেলেগ উৎপাদক আহিছে। তেতিয়া তাক আমি কি বুলি ক'ম? যৌগিক সংখ্যা বুলি ক'ম। যেনে 6ৰ ক্ষেত্ৰত আমি যদি দেখিবলৈ পাওঁ, কি দেখিবলৈ পাম? 6ৰ উৎপাদক 1 আৰু 6 আহিছে, অৰ্থাৎ 1 আৰু 6 সংখ্যাটো নিজে আহিছে, তাৰ উপৰিও কি আহিছে? 2 আৰু 3 আহিছে। গতিকে 6টো কি হ'ব? যৌগিক হ'ব। এইবিলাক ক্ষেত্ৰত 2 আৰু 3 ক্ষেত্ৰত উৎপাদক কি আহিছে? 1 আহিছে আৰু 2ৰ কি আহিছে? 2টো নিজে আহিছে। 3ৰ ক্ষেত্ৰত 1 আহিছে আৰু 3টো নিজে আহিছে, তো 2 আৰু 3 কি হয়? মৌলিক সংখ্যা হয় আৰু এইবিলাক কি হয়? যৌগিক সংখ্যা হয়। অৰ্থাৎ আমাক যদি মৌলিক সংখ্যা বুলি কয়, আমি কি বুজি পাম? যিবিলাক সংখ্যাৰ উৎপাদক কি হয়? 1 আৰু সেই সংখ্যাটো নিজে, তাক কি বুলি কৈছে? মৌলিক সংখ্যা। আৰু যৌগিক সংখ্যা কাক কৈছে? যিবিলাক সংখ্যাৰ উৎপাদক 1 মানে কি? 1 আৰু সেই সংখ্যাটোৰ বাহিৰেও বেলেগ যদি আৰু উৎপাদক আহে, তেতিয়া তাক কি বুলি কৈছে? যৌগিক সংখ্যা বুলি কোৱা হৈছে।